Hello everyone, মই আজি আপোনালোকক এইযোৰ মেখেলা চাদৰ কেনেদৰে বনালো তাকে দেখুৱাম। তো বলক আমি ভিডিওটো আৰম্ভ কৰোঁ। এইখন হৈছে ইয়াৰে চাদৰখন। এই চাদৰখনৰ লগত মই এই দুটা এক্সট্ৰা পটিও পাইছিলোঁ। সেয়ে মই এখন মুগা ৰঙৰ মেখেলা কিনি আনিলোঁ আৰু মেখেলাখনৰ তলৰ পিনে এইখিনি ঠাইত পটি দুটা লগাই দিম। এতিয়া প্ৰথমতে পটি দুটা মাজেৰে এনেদৰে কাটি ল'ম। তাৰ পিছত এটা পটিৰ ওপৰত আনটো পটি ভালদৰে মিলাই লৈ এনেদৰে চিলাই দিম। এতিয়া পটি দুটাৰ দুইটা চাইডে এনেদৰে অলপ অলপ ভিতৰলৈ সুমুৱাই দি গোটেই মেখেলাখন চিলাই ল'ম। এয়া চিলোৱাৰ পিছত আমাৰ মেখেলাখন এনেদৰে ৰেডি হৈ গ'ল। এতিয়া চাদৰখনৰ দুইটা চাইডে ধুনীয়াকৈ চিলাই লৈ এনেদৰে দহি গুঠি দিলোঁ। আৰু মই কেনেদৰে দহি গুঠিছোঁ সেয়াও আপোনালোকক এবাৰ দেখুৱাই দিছোঁ। এয়া মেখেলা চাদৰযোৰ পিন্ধিব পৰাকৈ ৰেডি হৈ গ'ল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ।